নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি মই মনতে ভাবিলোঁ পুৱাৰ ভাগত কিনো বনাওঁ, তাকে আপোনালোকক দেখাওঁ বুলি যোগাৰ কৰি লৈছোঁ। প্ৰথমে এয়া দেখিছে আপোনালোকে চব্জি কিছুমান আনিছোঁ, এই পিটিকা দুটামান ৰেচিপি বনাম বুলি। তাকে মই খৰি কেইটুকুৰামান আনি পিনে জুইকুৰা জ্বলাই ল'লোঁ। এয়া চাওক, মই বস্তুখিনি আনি লৈছোঁ আৰু এইদৰে মই সকলোখিনি যা যোগাৰ কৰি লৈছোঁ। আপোনালোকে চাই থাকক মোৰ এই পিটিকা ৰেচিপিটো কেনেদৰেনো বনাওঁ, তাকে আপোনালোকে মনোযোগ দি চাব। এয়া চাওক, মই মাজতে ফালি লৈছোঁ বেঙেনাটো আৰু এটা জলকীয়া দুফুটামান এয়া ৰচুন ভৰাই দিছোঁ আৰু এনেদৰে খৰিকাত শিঙি মই জুইত সেকি ল'ম, এঙেঠাত দি ল'ম। এয়া চাওক দি লৈছোঁ আৰু বাকী থকাটো তেনেকৈ মই জলকীয়া আৰু ৰচুন দুফুটামান দি জুইত দি দিছোঁ। এয়া চাওক আপোনালোকে, মই এনেকৈ জুইকুৰা ভালকৈ জ্বলাই লৈছোঁ আৰু এনেদৰে মই দুটামান পটলো লৈ লৈছিলোঁ, বিলাহী এটাও লৈছোঁ যিহেতু এই বেঙেনা পিটিকাখনৰ লগত দিম বুলি, আৰু পটল দুটা শিঙি লৈছোঁ এনেদৰে। এয়া আপোনালোকে চাওক, এনেদৰে শিঙি আপোনালোকে দুটা ল'বও পাৰে বা তিনিটা ল'বও পাৰে, কোনো কথা নাই। মই তিনিটা শিঙি লৈছোঁ, এয়া জুইত দি দিছোঁ। চাওক আপোনালোকে, এয়া চাওক। আৰু তাৰপিছত মই বাহিৰতে কাষতে থকা আমাৰ ঘৰৰ কাষতে এজোপা নেফাফু গছ আছে, তাৰে আগ দুটামান লওঁ বুলি গ'লোঁ, ছিঙি লৈছোঁ। এয়া আপোনালোকে দেখিছে, তাৰে আলুৰ লগত বইল কৰি পিটিকা কৰিম বুলি এয়াও এটা মনতে ভাবিলোঁ। দুখিলামান লৈ লৈছোঁ। এয়া এনেদৰে আনি এয়া চাওক, আৰু মই এয়া এফালে দাইল পাতি থোৱা আছিলে যিহেতু, আৰু এয়া আলু কাটি থৈছিলোঁ মই চচপেন এটাত কাটি ধুই, তাতে মই নেফাফু আগকেইটাও দি দিছোঁ বইল কৰিবৰ কাৰণে। এইফালেও দাইল উতলি আছে। এয়া চাওক আপোনালোকে, দাইলত মই নিমখ হালধি দিয়াৰ পিছত মৰা আগ কেইটামানো দি দিছোঁ। এয়া চাওক আপোনালোকে, আৰু মই দুটুকুৰা টেঙাও চেপি দিছোঁ দাইলত। এয়া দেখিছেনে, এয়া চাওক, এয়া আৰু এনেদৰে অলপ লৰাই দিব। আৰু এইফালে মোৰ বিলাহী আৰু পটল পূৰা হৈ গৈছে। এয়া মই এতিয়া পিটিকাখন বনাওঁ। এয়া চাওক, এয়া মই এটা বেঙেনা গুচাই লৈছোঁ পিটিকা কৰিবৰ কাৰণে। এয়া আপোনালোকে চাই থাকক। আৰু তেনেদৰে মই এই বিলাহীটো গুচাই ল'লোঁ আৰু পটলকেইটাও তেনেদৰে মই গুচাই লৈছোঁ বাকলিখন। এইদৰে মই এখন কলপাতত আটাইকেইটা বস্তু যোগাৰ কৰি লৈছোঁ পিটিকা কৰিবৰ কাৰণে। পটলকেইটাও লৈ লৈছোঁ। অৱশ্যে পটলৰ পিটিকাখন অলপ বেলেগ হ'ব, মই লগতে সকলোখিনি দি লৈছোঁ, সজাই লৈছোঁ। এয়া চাওক আপোনালোকে, আৰু এনেদৰে আন এখন প্লেটত মই ধনিয়াকেইডাল মিহিকৈ এনেদৰে কাটি লৈছোঁ আৰু পিঁয়াজ এটুকুৰা মিহি মিহিকৈ লগতে কাটি দিছোঁ। এয়া দেখিছেনে, আৰু বেঙেনাকেইটা মই এখন কটাৰীৰে এনেদৰে কাটি লৈছোঁ, লগতে বিলাহীটো কাটি দিছোঁ। এয়া এনেদৰে মই মিক্স কৰিম এতিয়া সকলোখিনি। এয়া পিটিকি লওঁ, সকলোখিনি ভালদৰে পিটিকি হৈ গৈছে। এয়া আৰু আন এখন প্লেটত মই পটলকেইটা পিটিকি লৈছোঁ, দুটুকুৰামান পিঁয়াজ দি দিছোঁ। এয়া আৰু ইয়াত মই এতিয়া মিহিকৈ কটা ধনিয়া অলপ দি দিছোঁ। এয়া দেখিছেনে,
আৰু লগতে এতিয়া মই ইয়াত অলপ মিঠাতেল দি দিছোঁ বেঙেনা আৰু বিলাহী পিটিকাখনত, আৰু এয়া পটলৰ পিটিকাটো অলপ দি দিছোঁ। যিহেতুকে এয়া মোৰ আলু আৰু নেফাফু বইল কৰা হৈ গৈছে, এয়া কাঁহী এখনতে মই উলিয়াই লৈছোঁ। নেফাফুখিনি আপোনালোকে এনেকৈ চেপি ল'ব, যাতে তিতা ভাৱটো যায়, পানীখিনিও ওলাই যায়। এয়া চাওক, এয়া দেখিছেনে? আৰু এনেদৰে আপোনালোকে পিটিকি ল'ব, আৰু এইদৰে আটাইখিনি মিক্স কৰি আপোনালোকে তাতে অলপ সোৱাদ অনুযায়ী জোখৰ মতে নিমখ দি দিব, আৰু অলপ তেল দি দিব, মিঠাতেল। এইয়া দেখিছেনে? মোৰ পিটিকা ৰেডি হৈ গৈছে। আৰু মই এইফালে কেইটামান ভেন্দি আৰু দুটামান কুন্দুলি লৈ লৈছোঁ, দুটামান বুটো দি দিছোঁ লগতে হেৰেঙাকৈ, বৰ বেছি দিলে বেয়া লাগিব কাৰণে। এইফালে গেছৰ ফ্লেমটো জ্বলাই লৈ মই কেৰাহী পাতি তাতে অলপ তেল দি লৈছোঁ। এই তেলখিনিতে আগতীয়াকৈ মই দুখনমান পাপৰ বনাই লওঁ বুলি ভাবিছোঁ। এইয়া দেখিছেনে? এনেদৰে মই পাপৰ দুখনমান বনাই লৈছোঁ। এইয়া চাওক, আৰু এনেদৰে মই কাঢ়ি লৈছোঁ আটাইকেইখন। আৰু ইয়াতে মই এতিয়া এই গৰম হৈ থকা তেলখিনিতে চব্জিখন বনাম। এয়া মই কেৰাহীত তেলত পিঁয়াজ কেইটুকুৰাও দি দিছোঁ চব্জিখন বনাওঁ বুলি। এনেদৰে অলপ লৰাই লৈছোঁ, আৰু ইয়াতে মই চব্জিখন বনাই ল'ম। ভিডিঅ'টো চাই আপোনালোকে কেনে পালে জনাব। অৱশ্যে এইটো ৰেচিপি বা এই চব্জিটো আপোনালোকে বনাই খায়ে থাকে প্ৰায়, এইটো কোনো ডাঙৰ চব্জি ৰেচিপি নহয়। মই এনেই একো পিটিকাৰ লগত খাবৰ কাৰণে বেলেগকৈ এটা চব্জি বনাওঁ বুলি ল'লোঁ, কমকৈ দুজনৰ কাৰণে। এয়া চাওক, ইয়াত এতিয়া নিমখ দি দিছোঁ আৰু অকণমান হালধি দি দিছোঁ। এনেদৰে মিক্স কৰি লৰাই দিম অলপ। এয়া দেখিছেনে? এয়া হৈয়ে গৈছে। এতিয়া মই ঢাকনখন দি দিছোঁ। এয়া এইফালে মই এখন কলপাতত ধুনীয়াকৈ পিটিকা ৰেচিপিটো সজাই লৈছোঁ। এইয়া চাওক, এইফালে পটলৰ পিটিকাটো, আৰু এইফালে মোৰ আলু আৰু নেফাফু পিটিকা, লগতে পাপৰ দুখনমান দি দিছোঁ। এইয়া চাওক, আৰু টেঙা দুটুকুৰা, আৰু দুটামান মই এইয়া বইল কৰি থোৱা আছিলে ভোল, যিহেতু এতিয়া ভোলৰ ছিজন আহি গৈছে। এইয়া চাওক, মোৰ এইয়া পিটিকা ৰেচিপি তৈয়াৰ হৈ গৈছে। ভালদৰে চাওক আপোনালোকে। আৰু এইফালে মোৰ চব্জিকণো হৈ গ'ল, পিটিকা বনাওঁ মানে। এইয়া এতিয়া মই ভাতৰ থালিখন যোগাৰ কৰি লৈছোঁ মানুহজনৰ কাৰণে, যিহেতু তেওঁ ইতিমধ্যে ভোক লাগিছিলেই, সময়ো হ'ল খোৱাৰ। এইয়া চাওক, এইফালে মই প্ৰথমে দিছোঁ আলু আৰু নেফাফু পিটিকা অকণমান, আৰু এয়া বেঙেনা আৰু বিলাহীৰ পিটিকা, আৰু পটলৰ পিটিকা। এইয়া দেখিছেনে বাৰু? কেনেকুৱা হয় আপোনালোকে কমেণ্ট কৰিব দেই। এইয়া এটুকুৰা টেঙা দি দিছোঁ, এটুকুৰা ভোল দি দিছোঁ, দুটুকুৰামান পাপৰ দি দিছোঁ। এইয়া দেখিছেনে? এইফালে মই প্লেট এখনত চব্জি অলপ উলিয়াই লৈছোঁ, আৰু এটা বাতিত দাইল। এইয়া দেখিছেনে বাৰু? খাওঁ খাওঁ লাগিছেনে বাৰু গাইজ? এইয়া
ৰেডি হৈ গৈছে দেই মোৰ ভাতৰ থালি, পুৱাৰ ভাতৰ থালি। এইয়া খাওঁ খাওঁ লাগিছেনে বাৰু? এইয়া চব এইবাৰ মই মানুহজনৰ কাৰণে ডাইনিঙলৈ লৈ গৈছোঁ। ভাত খাই লওঁকি দেই। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। আপোনালোকে চাই ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব। আৰু মই আজিলৈ ইমানতে ভিডিঅ'টো সামৰিছোঁ। নমস্কাৰ।